আমু জিন্দাবাদ 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 আমু জিন্দাবাদ 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 আমার দাবি মানিবই লাগিব মানিব লাগিব মানিব লাগিব আমার দাবি মানিবই লাগিব মানিব লাগিব মানিব লাগিব আমু জিন্দাবাদ 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 ধন্যবাদ জিন্দাবাদ আমু জিন্দাবাদ 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 সালা নিউজ লাইভ চ্যানেলটো মাতলো একলো কই দেখা দেখি নাই দেখছ হ্যাঁ নাহিলে দেখো কিয় কি ঘটনা হৈছে এনে হলি হ'ব আপোনালোকে কিহৰ কাৰণে ধৰ্ণা দি আছে? আপনি এটা কথা কওঁ আগতে ইমান দেৰি কিয় কৰিছে আপুনি দেৰি হ'ব পাৰে, অলপ গাড়ী মটৰৰ প্ৰব্লেম থাকেতো। আমি কিমান ঘণ্টা বহিলো ইয়াতে 2 ঘণ্টাৰ ওপৰত বহিলো গাড়ী মটৰ প্ৰব্লেম থাকিব পাৰে। আমি 2 ঘণ্টা বহিছো ইয়াতে কওকচোন, আপোনাৰ সংগঠনৰ নাম কি? আমাৰ সংগঠনটোৰ নাম হৈছে আমু আমু মানে AAMU আমু মানে হৈছে অল অসম মদাপি ইউনিয়ন অল অসম মদাপি ইউনিয়ন। হয় হয় ধৰ্ণাটো কিহৰ কাৰণে দিছে? ধৰ্ণাটো মানে আমি দিলো কিয় বহুত আমাৰ কষ্ট হৈ আছে বহুত প্ৰব্লেম হৈ আছে আমাৰ এইবিলাক দাবী আমাক মানি চলিব লাগিব আমাৰ দাবী মানি চলক আমাৰ দাবী মানি চলক কিহৰ কাৰণে দাবীটো দি আছে আপোনালোকে? দাবীটো কৈ আছো নহয় অযোধ্যা হৈছে নেকি আপুনি কৈ দিয়ক। কৈ আছো চুক্তিবিলাক কি কি? এই চুক্তিবিলাক গোটেইখিনি মানে বিৱৰণ দি কৈ দিয়ক। আমাৰ চুক্তি মানে প্ৰথম কথা আমাৰ মালৰ দামটো কমাই দিব লাগে আমাৰ অৱস্থা দেখছে না মানুহ কপি আছে আপুনি কিহৰ কাৰণে কপি আছে? মাল খাব পৰা নাই এসপ্তাহ ধৰি আছে হয় নেকি? অঁ অসুবিধা হৈছে ন? অসুবিধা হৈছে মালৰ দাম বহুত বাঢ়ি গৈছে আৰু বেলেগ কিবা অভিযোগ আছে নেকি আপোনালোকৰ? অভিযোগ মানে আৰু বহুত অভিযোগ আছে আমাক চৰকাৰৰ ওপৰত এটা অনুৰোধ আমাৰ গাঁৱত পাইপলাইন কৰি দিব লাগে মালৰ পাইপলাইন হ'লে আমাৰ সুবিধা হ'ব আমাৰ মানুহখিনি ক'কো যাব নালাগে টাইমত মালটো আহি যাব তাৰ আমাৰ সুবিধা হ'ব এইটো বুজি পাইছে আৰু আপোনালোকৰ মানে ঘৰৰ আগত এটা কৰি টেপ বহাই দিব লাগে। আমাৰ এটা টেপ বহাই দিলে আমি নথৈ আনন্দিত হ'ম আমাৰ আৰু বহুত আছে ক'ব লগা আমি কৈ আছোঁ আপোনালোকে কেৱল শুনি থাকক আপোনালোকৰ কিবা বেলেগ অভিযোগ আছে নেকি? আৰু আমাৰ এটা অভিযোগ আছে মেইন কথা হ'ল কি আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত অসুবিধা হৈ আছে এটা বস্তু মালটো ডাঙৰটো অলপ সৰু কৰি দিব লাগে মানে যেনে চেম্পুৰ পেকেট 1 টকা 2 টকা সেনে দামৰ মালৰ পেকেট বান্ধি দিব লাগে তেহে আমাৰ সুবিধা হয় সেইখিনি আমাৰ দাবী মানি চলক আমাৰ দাবী মানি চলক আমু জিন্দাবাদ আপোনালোকে দেখিছে মদৰ দাম বঢ়াৰ কাৰণে আমাৰ মদাহীবোৰে কেনেকুৱা আন্দোলন কৰিছে তেওঁলোকে সকীয়াই দিছে মদৰ দাম নকমালে মানে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী অৱৰোধ কৰিব জাহাজ অৱৰোধ কৰিব এতিয়া মই আমাৰ কেমেৰা পাৰ্চন জেংৰাৰ সৈতে মই মেংৰাই বিদায় লৈছোঁ আপোনালোকে চাই থাকক আমাৰ নিউজ লাইট পানী কিম